নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ। বন্ধুসকল, এটা আপোনালোকৰ কাৰণে সুখবৰ লৈ আহিছোঁ। ৰেলৱেত গ্ৰুপ ডিৰ পষ্টসমূহৰ কাৰণে বৰ্তমান এপ্লিকেশ্যন লিংক খুলি দিয়া হৈছে যোৱাকালি, অৰ্থাৎ গ্ৰুপ ডি লেভেলৰ পষ্টসমূহৰ কাৰণে। আৰু ইয়াতে টোটেল পষ্টসমূহ আছে প্ৰায় 1,03,769টা পষ্ট। গতিকে বন্ধুসকল, আপোনালোকৰ কাৰণে এইটো এটা বিৰাট ডাঙৰ সুযোগ। তো সুযোগটো আপোনালোকে এইবাৰ নেহেৰাব। যিবিলাকে ৰেলৱেত এপ্লাই কৰিম বুলি ভাবি আছে গ্ৰুপ ডিত, তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ষ্টাৰ্ট কৰি দিয়া হৈছে এপ্লিকেশ্যনৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। তো এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ডেট দিছে 12 তাৰিখে, অৰ্থাৎ যোৱাকালি ইয়াৰ কাৰণে লিংক এপ্লাইৰ কাৰণে খুলি দিয়া হৈছে। আৰু ইয়াৰে লাষ্ট ডেট হৈছে 12 তাৰিখ, অৰ্থাৎ এপ্ৰিল মাহৰ 12 তাৰিখ। তাৰপিছত অনলাইন নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ কাৰণে অনলাইন ফি পে'মেণ্টৰ কাৰণে লাষ্ট ডেট আছে 23 তাৰিখ এপ্ৰিলৰ। তাৰপিছত SBI চালানৰ কাৰণে 18 তাৰিখ। তাৰপিছত যিটো এক্সাম হ'ব, অৰ্থাৎ গ্ৰুপ ডিৰ কাৰণে যিটো কম্পিউটাৰ বেছড এক্সাম হ'ব, সেইটো হ'ব প্ৰায় ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ মাজভাগত হ'ব। তো বন্ধুসকল, আপোনালোকে এপ্লাই কৰিব পাৰিব। যোৱাকালিৰ পৰা এপ্লাই কৰাৰ কাৰণে লিংক অ'পেন কৰি দিয়া হৈছে। তো বন্ধুসকল, ইয়াতে দিছে ভেকেঞ্চি, কোন কোন ৰিজিয়নত ভেকেঞ্চি কিমান ধৰণৰ আছে তাৰ বাবে দিছে। তো আপোনালোকে প্ৰথমতে দিয়া আছে ইয়াতে চেণ্ট্ৰেল ৰেলৱেত টোটেল পষ্ট আছে প্ৰায় 9,345টা। ঠিক তেনেকৈ ইষ্টাৰ্ণ চেণ্ট্ৰেল ৰেলৱেত আছে, ইষ্ট কণ্টেক্ট ৰেলৱেত, এনেকৈ বিভিন্ন ধৰণৰ পষ্ট আছে। তাৰপিছত এনেকৈ সৰ্বমুঠ পষ্টসমূহৰ সংখ্যা হৈছে প্ৰায় 1,03,769টা। তো বহুত পষ্ট আছে বন্ধুসকল, এইবাৰ আপোনালোকে এপ্লাই কৰিলে হ'ল। ঠিক তেনেকৈ ৱেষ্টাৰ্ণ ৰিজন, ৱেষ্ট চেণ্ট্ৰেল ৰেলৱেত এনেকৈ বিভিন্ন ধৰণৰ পষ্ট আছে। তাৰপিছত এইবিলাকৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে, আনৰিজাৰ্ভৰ কাৰণে বিভিন্ন ধৰণৰ পষ্টসমূহ আছে। আপোনালোকে ন'টিফিকেশ্যনত চাই ল'ব পাৰিব। মই ডিছক্ৰিপশ্যনত ন'টিফিকেশ্যনৰ লিংকটো দি দিম। তো বন্ধুসকল, ইয়াৰ পিছত আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন কিমানৰ 12 তাৰিখৰ পৰা আৰম্ভ হৈছে। তাৰপিছত ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। কেণ্ডিডেট ৱেইটিং ফৰ ফাইনেল ৰিজাল্ট অফ প্ৰিছক্ৰাইব এডুকেশ্যন কোৱালিফিকেশ্যন শুড নট এপ্লাই। যিসকলে এতিয়ালৈকে 10 পাছ কৰা নাই বা 12 পাছ কৰা নাই বা গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাই, তেওঁলোকে ইয়াৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তো বন্ধুসকল, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে অনলি 10 পাছ, অৰ্থাৎ 10 পাছ কৰা সকলোৱে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত আছে বন্ধুসকল কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, আপোনালোকে ন'টিফিকেশ্যনত চাই ল'ব পাৰিব। তাৰপিছত ইয়াতে কিছুমান মেডিকেল ষ্টেণ্ডাৰ্ড ফৰ দ্য পষ্ট, অৰ্থাৎ আপোনালোকৰ কাৰণে মেডিকেল ষ্টেণ্ডাৰ্ড কি হ'ব লাগিব বা আপোনালোকে মেডিকেলি কেনেকৈ ফিট হ'ব লাগিব তাৰ কাৰণে দিয়া আছে। ফিজিকেলি ফিট ইন অল ৰেছপেক্ট, ইয়াতে ডিষ্টিংভিজনবোৰ দিয়া হৈছে কিমান থাকিব লাগিব। তাৰপিছত আছে কিছুমান নেশ্যনেলিটি, চিটিজেনশ্বিপ কি হ'ব লাগিব। তো এপ্লাই কৰা কেণ্ডিডেটজন হ'ব লাগিব ইণ্ডিয়াৰ নহ'লে বা নেপালৰ নহ'লে বা ভূটানৰ, অৰ্থাৎ বাহিৰৰ হ'লে তেওঁ এপ্লাই কৰিব নোৱাৰে। তাৰপিছত এজ লিমিট দিয়া আছে, এজ লিমিট হ'ব লাগিব 18ৰ পৰা 33 বছৰৰ বয়সৰ ভিতৰত। তো 18তকৈ কম হ'লে বা 33তকৈ বেছি হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত কিছুমান কেটেগৰীৰ কাৰণে ৰিলেক্সেশ্যন আছে, যেনেকৈ OBCৰ কাৰণে 3 ইয়াৰ্ছ আছে, ST/SCৰ কাৰণে 5 ইয়াৰ্ছ আছে। তাৰপিছত এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে, PWDৰ কাৰণে আছে, এনেকৈ বিভিন্ন ধৰণৰ ৰিলেক্সেশ্যন আছে। আপোনালোকে ইয়াতে পঢ়ি চাব পাৰিব ন'টিফিকেশ্যনখনত। তাৰপিছত আছে বন্ধুসকল এডুকেশ্যনেল কোৱালিফিকেশ্যন এনেক্সাৰ 1 আৰু এনেক্সাৰ 8 কোৱা হৈছে। ইয়াতে ITI থকা সকলেও এপ্লাই কৰিব পাৰিব। তাৰপিছত দিয়া আছে বন্ধুসকল এক্সামিনেশ্যন ফিজ, অৰ্থাৎ এপ্লাইৰ কাৰণে কিমান লাগিব। ইয়াৰে দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে, অৰ্থাৎ জেনেৰেল কেটেগৰীৰ কাৰণে 500 টকা, যাৰ 400 টকা আপোনালোকে এক্সামৰ পিছত ৰিটাৰ্ণ দিয়া হ'ব। তাৰপিছত PWD ফিমেল বা ST/SCৰ কাৰণে 250 টকা, যাৰ 250 টকা পিছত ৰিফাণ্ড কৰি দিয়া হ'ব আপোনালোকৰ একাউণ্টত। তাৰপিছত মুড অফ পে'মেণ্ট অফ ফি, অৰ্থাৎ ফিজ পে'মেণ্ট কৰিবৰ কাৰণে কি মুড আছে। ইয়াতে আছে অনলাইনেৰেও আপোনালোকে পে'মেণ্ট কৰিব পাৰিব, অফলাইনেৰেও আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত লাষ্ট ডেট দিয়া আছে, ফিজ পে'মেণ্ট কৰাৰ লাষ্ট ডেট
23 এপ্ৰিল। তাৰ আগতে আপোনালোকে অনলাইন ফিজটো পে'মেণ্ট কৰিব লাগিব। তাৰপিছত ইয়াতে কিছুমান ভাৰ্টিকেল ৰিজাৰ্ভেশ্যনৰ বিষয়ে দিয়া হৈছে। ST, OBC, EWS ইয়াৰ বিষয়ে আপোনালোকে পঢ়ি চাব পাৰিব। EWS অৰ্থাৎ ইকনমিলি উইকাৰ ছেকশ্যনৰ কাৰণে ইয়াত ৰিজাৰ্ভেশ্যন আছে। এইটো নতুনকৈ হৈছে বৰ্তমান, যাত এইটো ৰেলৱেটো দিয়া হৈছে। তাৰপিছত এক্স ছাৰ্ভিচমেনৰ কাৰণে কিছুমান ৰিজাৰ্ভেশ্যন আছে। তাৰপিছত হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন আছে, আপোনালোকে এইবোৰ চাব পাৰিব। তাৰপিছত বন্ধুসকল দিয়া আছে ইয়াতে এক্সামত কি আহিব বা এক্সামৰ চিলেবাছ কি হ'ব। ইয়াতে চিলেবাছখিনিৰ বিষয়ে দিয়া হৈছে। কম্পিউটাৰ বেছ টেষ্টত চিলেবাছ কি হ'ব। তো এক্সামিনেশ্যন হ'ব 90 মিনিটৰ। ইয়াৰে জেনেৰেল ছায়েন্স থাকিব 25 নম্বৰ, মেথামেটিক্স থাকিব 25 নম্বৰ, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং থাকিব 30, তাৰপিছত জেনেৰেল এৱাৰনেছ থাকিব 20 মাৰ্কৰ, অৰ্থাৎ টোটেল হ'ব 100। তো গতিকে বন্ধুসকল আপোনালোকে পৰীক্ষাৰ কাৰণে ভালকৈ পঢ়িলে হ'ল, এপ্লাই কৰি কেনে। তাৰপিছত ইয়াতেতো কাট অফ এইবাৰ কিমান গৈছে আপোনালোকে জানেই, সেয়েহে তো কম্পিটিশ্যন অলপ টাফ হ'ব। তাৰপিছত মেথামেটিক্সৰ বিষয়ে দিয়া আছে। ইয়াতে মেথামেটিক্সৰ কাৰণে কি লাগিব, নাম্বাৰ ছিষ্টেম, বডমাছ এইবিলাক, ডেচিমেল ছিষ্টেম, ফ্ৰেকশ্যন এইবিলাকৰ বিষয়ে। তাৰপিছত জেনেৰেল ইণ্টেলিজেন্সত কি লাগিব, জেনেৰেল ছায়েন্সত কি আহিব, জেনেৰেল এৱাৰনেছত কি আহিব, এনেকৈ দিয়া আছে। আপোনালোকে নটিফিকেশ্যনখনত চাই ল'ব পাৰিব। তাৰপিছত হৈছে ফিজিকেলি এফিচিয়েঞ্চি টেষ্ট, অৰ্থাৎ যিবিলাকে CBT পাছ কৰিব তেওঁলোকৰ কাৰণে ফিজিকেলি এফিচিয়েঞ্চিত কি আহিব তাৰ বিষয়ে দিয়া আছে। যিবিলাকে ফিজিকেলি এফিচিয়েঞ্চি টেষ্টৰ কাৰণে কোৱালিফাই হ'ব তেওঁলোকৰ কাৰণে, অৰ্থাৎ মেলবিলাকৰ কাৰণে হ'ব 35 কেজি ওজন কান্ধত লৈ তেওঁলোকে 100 মিটাৰ 2 মিনিটৰ ভিতৰত দৌৰিব লাগিব, আৰু 1 কিলোমিটাৰ 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত দৌৰিব লাগিব। তাৰপিছত ফিমেলৰ কাৰণে, অৰ্থাৎ মহিলাসকলৰ কাৰণে সিহঁতে 20 কেজি কান্ধত লৈ 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটৰ ভিতৰত। তাৰপিছত 1 কিলোমিটাৰ দৌৰিব লাগিব 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত। তাৰপিছত ফিজিকেলি এফিচিয়েঞ্চি টেষ্টত যিবিলাকে কোৱালিফাই তেওঁলোকৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ জবটো হৈ যাব, অৰ্থাৎ আপোনালোকৰ কাৰণে এপইণ্টমেণ্ট লেটাৰ আহি যাব। তো বন্ধুসকল আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।